নমস্কাৰ ইগনাইট আইকিউ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত মই আপোনালোকৰ লগত 30টা ষ্টেটিক জিকেৰ কুৱেশ্যনৰ ওপৰত আলোচনা কৰিম। আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনালোকক আগন্তুক গ্ৰেড 3 গ্ৰেড 4 এক্সামত সহায় কৰিব। এতিয়া আজিৰ প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল অসমত কোন তাৰিখে ৰাইনো ডে চেলিব্ৰেট কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 22 ছেপ্টেম্বৰ। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল শ্ৰী সূৰ্য পাহাৰ কোনখন ডিষ্ট্ৰিক্টত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গোৱালপাৰা। গোৱালপাৰা ডিষ্ট্ৰিক্টত আমি শ্ৰী সূৰ্য পাহাৰ দেখিবলৈ পাওঁ। তৃতীয়টো প্ৰশ্ন হ'ল অসমৰ আটাইতকৈ ওখ মাউণ্টেইন ৰেঞ্জ কোনটো? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বৰাইল ৰেঞ্জ, অপশ্যন চি। সতীসাধিনী কোনটো ডাইনেষ্টিৰ কুইন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চুতীয়া ডাইনেষ্টি। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল তলৰ কোনখন ৰাজ্য গুৱাহাটী হাইকোৰ্টৰ জুৰিছডিকশ্যনৰ আণ্ডাৰত নাহে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ত্ৰিপুৰা। আমি সকলোৱে জানো নাগালেণ্ড, মিজোৰাম, অৰুণাচল প্ৰদেশ এই তিনিখন ষ্টেট গুৱাহাটী হাইকোৰ্টৰ জুৰিছডিকশ্যনৰ আণ্ডাৰত আহে, কিন্তু ত্ৰিপুৰা নাহে। দ্য আছাম মেডিকেল কলেজ ৱাজ ফৰ্মেলি ন'ন এজ, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বেৰী হোৱাইট মেডিকেল স্কুল। ইয়াত হোৱাইটটো হুইচ হৈ আছে, আপোনালোকে এইটো শুদ্ধ কৰি ল'ব। হু ইজ দ্য ফাৰ্ষ্ট আছামিজ টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট? মাউণ্ট এভাৰেষ্ট ক্লাইম্ব কৰা প্ৰথম অসমীয়া কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি তৰুণ শইকীয়া। মাটিকালি হিচাপত ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 17। আত্ম অনুসন্ধান এই আত্মজীৱনীখন কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হোমেন বৰগোহাঁই। আত্ম অনুসন্ধান এই আত্মজীৱনীখন হোমেন বৰগোহাঁই লিখিছিল। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল অসমত কোনে প্ৰথম মাটিৰ জৰীপ আৰম্ভ কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গদাধৰ সিংহ। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল হুইচ ডিষ্ট্ৰিক্ট ৱাজ প্ৰিভিয়াছলি ন'ন এজ বাংমাৰা এণ্ড চাংমাই পথাৰ? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তিনিচুকীয়া ডিষ্ট্ৰিক্ট। তিনিচুকীয়া ডিষ্ট্ৰিক্টক আগতে বাংমাৰা আৰু চাংমাই পথাৰ হিচাপে জনা গৈছিল। হু ইজ এপইণ্টেড এজ ফাৰ্ষ্ট এভাৰ স্পৰ্টছ এম্বেচাডৰ অফ আছাম? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হিমা দাস। কোনজন অসমীয়া লেখকক উপন্যাস সম্ৰাট হিচাপে জনা যায়? ইয়াৰ উত্তৰটো আমি সকলোৱে জানো, অপশ্যন চি ৰজনীকান্ত বৰদলৈ। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল আলি আলি গাং ফেষ্টিভেলটোৰ আই যিটো ৱৰ্ড ইয়াৰ মিনিংটো কি? ইয়াৰ মিনিংটো হ'ল ফল, গতিকে অপশ্যন বি ইয়াত শুদ্ধ হ'ব। আৰু আমি সকলোৱে জানো আলি আলি গাং এই ফেষ্টিভেলটো মিচিং কমিউনিটিৰ লোকসকলে পালন কৰে। দ্য বৈশাগু ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই হুইচ এথেনিক গ্ৰুপ অফ আছাম? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বড়ো। হুইচ অফ দ্য ফ্ল'য়িং ৱাইল্ড লাইফ চেঞ্চুৰীজ ইজ লোকেটেড ইন ওদালগুৰি ডিষ্ট্ৰিক্ট? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বৰনদী। দ্য ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট ইন আছাম ইজ লোকেটেড? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যোৰহাট। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল হামৰেন ইজ দ্য হেডকোৱাৰ্টাৰ অফ হুইচ ওৱান ডিষ্ট্ৰিক্ট? তলৰ ডিষ্ট্ৰিক্টবোৰৰ ভিতৰত কোনখন ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰ হামৰেন হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৱেষ্ট কাৰ্বি আংলং। অভিযাত্ৰী যিখন নভেল এইখন কোনে লিখিছিল সেইটো সুধিছে, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নিৰুপমা বৰগোহাঁই। এতিয়া 20 নম্বৰটো প্ৰশ্নলৈ আগবাঢ়িছোঁ। হুইচ আছামিজ পয়েট ইজ অলছ' ন'ন এজ ধনী কবি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বিনন্দ চন্দ্ৰ বৰুৱা। IIT Guwahati was established in
আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1994 চন। Which of the following constituency of Assam Legislative Assembly reserved for scheduled tribe? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মাজুলী। In which city the first CNG station of Assam is inaugurated? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ডিব্ৰুগড় ডিষ্ট্ৰিক্ট। The Deodhani dance is associated with the worship of which goddess? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মানসা। Who established the Koch dynasty? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বিশ্বসিংহ। আমি সকলোৱে জানো কোচ ডাইনেষ্টিক বিশ্বসিংহই প্ৰতিষ্ঠা কৰিছিল। হিমা দাস ইজ অলছ' ন'ন এজ বাই দ্য নিকনেম অফ, আৰু এইটো আমি সকলোৱে জানো হিমা দাসক দিহিং এক্সপ্ৰেছ নামেও জনা যায়। ইন আছামিজ কেলেণ্ডাৰ হুইচ মন্থ হেভ 32 days? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আহাৰ। The ancient Mahavairob temple is located in which city? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি তেজপুৰ। In which year Cotton College was established? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1901 চন। How many maximum members are elected from Assam for ৰাজ্যসভা? অসমৰ পৰা ৰাজ্যসভালৈ আটাইতকৈ বেছি কিমানজন মেম্বাৰ পঠাব পাৰি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 7জন। আজি এই ভিডিঅ'টোত আমি এই 30টা প্ৰশ্নৰ বিষয়ে আলোচনা কৰিলোঁ। পুনৰ নতুন ভিডিঅ' এটাত লগ পাম। আজিলৈ ধন্যবাদ।